নমস্কাৰ সত্যয়ন সাগৰিকা ইউটিউব চেনেললৈ মই সাগৰিকাই আপোনালোকক আকৌ এবাৰ বহুত স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ বিয়ালে, দাদাৰ পেহী ল'ৰাটোৰ বিয়া। পাপা, মই আৰু পেহী, আমি তিনিজন লগত সংলাপ আমি গৈ আছোঁ। এয়া আমি বিয়া ঘৰ পালোহি। বিয়া ঘৰৰ আগফালৰ দৃশ্য এয়া। মই কিন্তু এই ভিডিঅ'টোত গোটেইখিনি ভইচ অভাৰে কৰিম, কাৰণ বিয়া ঘৰত গান বাজি আছে, তাক কপিৰাইট আহি যাব পাৰে কাৰণে মই ভইচ অভাৰে কৰিম গোটেই ভিডিঅ'টোত। খালি মাজে মাজে অকণমান থাকিব আৰু। এয়া ডেক'ৰেশ্যনৰ কাম চলি আছে। কাইলৈ জোৰোণো, কাইলৈ বিয়াও, সেইকাৰণে এয়া ডেক'ৰেশ্যনৰ কাম চলি আছে। তাৰপিছত এয়া ভিতৰলৈ আমি গৈছোঁ। মোৰ মা মানে আগতে পালেহি। এয়া খাৰধি পাচলিত লাগি আছে মা। তাৰপিছত এইজনী হৈছে মোৰ একেবাৰে সৰুজনী পেহী। মই আহি মেহেন্দি লগালোঁ। মেহেন্দি লগাই পেলাই মোক কিবা কৈ আছিলে, কিন্তু এই মিউজিক চলি আছিলে কাৰণে মই ভইচ অভাৰে কৰিবলগীয়া হ'ল। তাৰপিছতে আমাৰ সংলাপ। এয়া কাইলৈ জোৰোণ কাৰণে কইনাৰ কাপোৰ গহনা এয়া পেকিং কৰি থকা হৈছে। তাৰপিছত এয়া সংলাপে বাহিৰত নাচ দি ভাগৰ নালাগে অ' পোৱালীবিলাকৰ, সঁচাকৈ ইমান নাচে, সিহঁতৰ ভাগৰেই নাই। কিমান যে মাতিবলগীয়া হৈছে, ভিতৰলৈ আহা, ভিতৰলৈ নাই, ইহঁতৰ ভাগৰ নালাগে। এয়া ভিতৰত পেহী, মা আৰু কোনোবা আলহী আহিছিলে। এইটো আমাৰ মাও কথা পাতি আছে চব মিলি পেলাই। আমি ভিডিঅ' কৰি আছোঁ। আৰু এয়া দৰাৰ লগৰ সখী আৰু একেলগে পঢ়া ল'ৰা কথা পাতি আছে। তাৰপিছত এই ৰুমটো হ'ব কইনাৰ ৰুম, কিন্তু এতিয়া চব বস্তু বাহনি ইয়াতে থৈ দিয়া হৈছে। তাৰপিছত আকৌ পাকঘৰলৈ আহিছোঁ। পাকঘৰতে কাম চলি আছে। সৰু পেহীয়ে বাচন ধুই আছে। এইখিনি আৰু বিয়াৰ আগদিনাখন। হেৰি আলু 4টা লাগিছিলে, খুলিব লাগিব ন? হা? মানে এতিয়া বনাবৰ কাৰণে আজিলৈ মই এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি পেলাই অল কৰি দিব। তেতিয়ালৈকে আহিছোঁ। নমস্কাৰ।